হেল্ল' গুড মৰ্ণিং। আজি এটা নতুন ভিডিঅ'ৰ সৈতে আজি হৈছে 24 জানুৱাৰী আৰু এতিয়া ৰাতিপুৱা কি কৰিছোঁ চাওঁ হওক, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি আলহীক ভাত খুৱাব আহিব, সেইকাৰণে বাৰীত এতিয়া শাক ছিঙিব আহিছোঁ। ঘৰৰ কিনা শাকটো বনালোৱে, ঘৰৰ শাকো বনাম। মায়ে কি ছিঙিছে? মটৰ ছিঙিছে। মটৰটো কিহত বনিব? মাছৰ লগত? হা? মাছ বা পনীৰ লগত বনাম। অলৰেডি মই মাছ বনালোৱে, মানে মাছ ফ্ৰাই কৰিলোৱে, তাৰপৰা দাইল বনালোঁ আৰু কি বনাইছোঁ আপোনালোকক দেখুৱাম বাৰু। আৰু বজাৰলৈও যাবলৈ আছে, আধা যাবলৈ। কিন্তু এতিয়া কেইটা বাজিলে? এতিয়া ৰ'ব দে, কেইটা বাজিলে? 10:30 হ'লেই, কাৰণ উঠা দেৰি। উঠিছোঁ 8টামান বজাত। আলহী ভাত খাব আহিব 2টা বজাত। গতিকে এই পটাপট কৰিব লাগিব। এতিয়া মায়ে আৰু কিবা আৰু কি বুটলিব? শাক আৰু বকলি কাটিব আছে। বকলিটো কেনেকৈ কাটো আপোনালোকক দেখুৱাইছোঁ। মায়েনো বকলি কাটিব মন নাই। আৰু যে মোৰ মুখখন ফুলা হৈ আছে, মানে উঠা বেছি দেৰি হোৱা নাই যে, সেইকাৰণে। এতিয়া বকলি কাটিব। বকলি কটাৰ আগত কৃষ্ণ বুলি কৈ লৈছে, ভগৱানক মাতি লৈছে। মানে কাটিবলৈ মন নাই যাবলৈ, কিন্তু থৈ দিলেতো নহ'ব ন, কাটিবতো লাগিবই। আপোনালোককে সাক্ষী কৰি কাটিছোঁ আৰু দেই, ভিউৱাৰ্ছবোৰক সাক্ষী কৰি। আচলতে এইটো মানে কি ন, মেমৰিটো থাকি যাব। এদিন যে খেতি কৰিছিলোঁ, বুঢ়ী হ'লে চাব পাৰিম। আৰু মা যেতিয়া বুঢ়ী হ'ব মায়ে চাব পাৰিব, মই যেতিয়া বুঢ়ী হ'ম তেতিয়া চাব পাৰিম। পিছত দেখুৱাব পাৰিম কাৰোবাক, আপোন মানুহক। নিজে কৰা এটা মোৰে বেলেগ কাটিবলৈ। সেইটো এনেকুৱাতো বকলি আপোনালোকেও হাজাৰ মানে কিনি খাব পাৰে, আমিও খাব পাৰোঁ, চবেই কিনি খাব পাৰে। কিন্তু ঘৰত কৰাটো কিমান মজা ন। ৱাও, মানে দেখিয়ে মনটো ভাল লাগি যায় চাওকচোন। হাই হাই দিদা, নিজৰ হাতেৰে কৰা চাই কিমান ধুনীয়া। বাপৰে, বহুত ভাল লাগে ন। আৰু এইখিনি বন্ধাকবি খাব হোৱা নাই, খাম আৰু। কি মনটো যে ভৰি যায় মানে দেখিলে, কৈছোঁ নহয়। আৰু ফুল আৰু শাকবোৰ যে ইমান ভাল লাগে নহয়, কম আৰু। বিলাহী কোনখিনি? বিলাহীখিনি হোৱা নাই, লাগিলে আপোনালোকক দেখুৱাম। সোনকালে আহিব। চিঞৰিছিলোঁ কি কাৰণে গম পোৱা নাই? মই মনে মনে দিছিলোঁ। এতিয়া মই যাব লৈছোঁ বজাৰ, গতিকে গা ধুলোঁ। গা পা ধুই মুখত মাস্ক মাৰি লৈছোঁ। বহুত ধুলীয়া হেলমেটটো পিন্ধি লৈছোঁ। বজাৰ মানে নহয়, কি ৰংঘৰ চাৰিআলি অকল যাম। আলহী মানে আলহী লোকৰ নহয়, ঘৰৰ মানুহে হয়। বৰ্তা বৰমাহে খুৰা, এয়াই আৰু। এয়া আলহী খানা। এয়া হৈছে পালক পনীৰ আৰু এয়া চব্জি, যিটো ঘৰৰ বকলি আছিলে, সেই বকলি। এইটো হৈছে ওলকচু চাটনি। এই কুকাৰটো ইমান আৱাজ দিছে, ৰ'ব দেই, কুকাৰ আৱাজ। আৰু এয়া পদিনা নৰসিংহ চাটনি। তাৰপৰা এয়া হৈছে ৰঙালাও ভাজি। আৰু এয়া হৈছে মাছৰ জোল। মাছৰ জোলটো ৰ'ব দেই, এয়া মাছৰ সৰিয়হ দি চৰচৰি চাটনি। বিট গাজৰ, বিটো ঘৰৰ, গাজৰো ঘৰৰ। তাৰপৰা আৰু এয়া মগু দাইল, চিম্পুল দাইল। এতিয়া আমি সজাই লওঁ আৰু আপোনালোকক দেখুৱাই আছোঁ।